guys, welcome to my channel COVID Education. তো আজি মই তোমালোকক ক্লাস 10ৰ এছামিছৰ চেপ্টাৰ নং 6 নং চেপ্টাৰৰ ছাত্ৰ জীৱনৰ সমাজ সেৱা যিকেইটা প্ৰশ্ন উত্তৰ বাকি আছে সেইকেইটা আজি মই এই ভিডিঅ'ত আলোচনা কৰিম আৰু আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই সেই ভিডিঅ'ৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম সেই ভিডিঅ'টো তোমালোকে চাই লবা ঠিক আছে ইয়াৰ ৰচক হ'ল ডিম্বেশ্বৰ নেওগ ঠিক আছে ডিম্বেশ্বৰ নেওগ ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিছো তো আগৰ ভিডিঅ'ত 4 নম্বৰ 1ৰ পৰা 4 নম্বৰ দিয়া হৈ গৈছে এতিয়া হ'ব আমাৰ 5 নম্বৰ গাঁও একেবাৰে নগৰৰ জনকজননী কথাহাৰৰ তাৎপৰ্য বুজাই লিখা এইটো ইম্পৰ্টেন্ট আছে তোমালোকক কৈ দিলো উত্তৰ কথাহাৰ একেবাৰে বাস্তৱ সত্য গাঁও নগৰৰ সৃষ্টিকৰ্তা ঈশ্বৰে প্ৰথমে গাঁও সৃষ্টি কৰিছে সেই গাঁৱে পিছলৈ উন্নতকৰণ হৈ নগৰ হৈছে কথাটো ঠিকে প্ৰথমত গাঁও আছিল তাৰ পিছত মানুহ লাহে লাহে উন্নত হৈ টকা পইচা হৈছে তেতিয়া তাত নগৰ হৈছে নগৰৰ সকলো ভৰণ পোষণ পুষ্টি বৰ্ধনকে আদি কৰি সকলো যাৱতীয় কাম কাজৰ বাবে গাঁৱৰ ওপৰত নিৰ্ভৰশীল গাঁও নগৰৰ ৰাজহাৰৰ বিসংগতিয়ে যিদৰে মানুহ এজনক পোনাব নোৱাৰে ঠিক একেদৰে গাঁৱৰ বিসংগতিয়ে নগৰৰ উন্নতিত কেনা লগায় নগৰৰ উন্নতি নহ'লে দেশৰ উন্নতি নহয় গতিকে গাঁও মাতৃস্বৰূপ হৈ নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে যদি কোনো কাৰণত গাঁও ধ্বংস হয় তাক পুনৰাই জীয়াই তোলাটো অসম্ভৱ কি আছে পুনৰাই জীয়াই তোলাটো অসম্ভৱ নগৰ যিহেতু গাঁৱৰ ওপৰতে নিৰ্ভৰশীল গতিকে গাঁও নগৰৰ পিতৃ-মাতৃ স্বৰূপ আৰু ইয়াতেই কথাখিনিৰ তাৎপৰ্য লুকাই আছে এতিয়া আমাৰ 6 নম্বৰলৈকে যাওঁ ব্যাখ্যা কৰা কি আছে যে পঢ়াই পঢ়ে ৰয়ে পাণ এই তিনি নিশ্চিন্তে আন এইটো কথাৰ মানে তোমালোকক কি বুজায় ব্যাখ্যা কৰা একচুয়ালি কি ব্যাখ্যা যদি আমালোক মুখস্থ নাথাকে তথাপি সেই বাক্যটোৰ যদি আমি অৰ্থ বুজো কি বুজাবলৈ চেষ্টা কৰিছে তেন্তে আমি ব্যাখ্যাটো কৰিব পাৰিম ঠিক আছে পঢ়াই পঢ়ে ৰয়ে পাণ এই তিনি নিশ্চিন্তে আন পঢ়াই পঢ়ে মানে যিজন পঢ়ে ৰয়ে পাণ যিজন পাণ পঢ়াই পঢ়ে যিজন পঢ়ে অৰ্থাৎ যাক পঢ়ায় এজন শিক্ষক ছাত্ৰ ৰয়ে পাণ যিজন পাণ ৰয়ে ঠিক আছে এই তিনি নিশ্চিন্তে আন এই তিনিজন পাণ শিক্ষক আৰু ছাত্ৰ এই তিনিজন আন চিন্তালৈ নিশ্চিন্তে আন কাৰো ওপৰত আন চিন্তালৈ মন কৰিব নালাগে উত্তৰ উক্ত কথাফাকি 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সাহিত্য সুভাষৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱ ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা শিৰোনামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ছাত্ৰসকলে শিক্ষা লাভ কৰা কালছোৱাত যে অতি একাগ্ৰতাৰে শিক্ষা লাভ কৰাত মনোনিৱেশ কৰিব লাগিব সেই কথা বুজাওঁতে কওঁতে উক্ত কথাষাৰ কৈছে কোনো কামত সফল হ'বলৈ একাগ্ৰতাৰ প্ৰয়োজন ফকৰা যোজনাত কোৱা হৈছে যে পঢ়াওতা অৰ্থাৎ শিক্ষক পঢ়ুৱতা অৰ্থাৎ ছাত্ৰ আৰু পাণ ৰুৱতা এই তিনিজনে একানপতীয়াকৈ আৰু একাগ্ৰচিৰিয়ে নিজৰ কাম কৰি নাথাকিলে সেই কামৰ পৰা সুফল আশা কৰিব নোৱাৰে কাৰণ পাণ গছৰ পৰা লাভৱান হ'বলৈ পাণ গছ উপযুক্ত বতৰত ৰুব লাগিব তাৰ গুৰিত সময়তে সাৰ পানী দি থাকিব লাগিব নহ'লে পাণ গছ মৰি যাব সেইদৰে এজন শিক্ষকে যদি শিক্ষাদান কৰা কাৰ্যত একনপতীয়াকৈ লাগি নাথাকে তেন্তে সেইজন শিক্ষকে ছাত্ৰসকলক উপযুক্ত শিক্ষা দান কৰিব নোৱাৰে ঠিক তেনেকৈ ছাত্ৰসকলেও ছাত্ৰ জীৱনত একাগ্ৰচিত্তিৰে শিক্ষা আহৰণত ভৰ্তি হ'ব লাগিব তেতিয়াহে সিহঁতে প্ৰকৃত শিক্ষা আহৰণ কৰিব পাৰিব আৰু সেই শিক্ষাৰ দ্বাৰাহে দেশৰ মংগল হ'ব 6 নম্বৰ কমাৰ শালত গৰিবলৈ হ'লে আগত জুই শলাত গৰি চাব লাগিব সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয় উক্ত কথাফাকি আমাৰ পাঠ্যপুথিতে এইখিনি মই নকওঁ এইখিনি লিখিব লাগিব যিকোনো বাক্য ৰচনা কোন পাঠ্যৰ পৰা দিছে কবিৰ নাম কি ঠিক আছে
প্ৰকৃত শিক্ষা লাভ কৰিবলৈ হ'লে যে অনুশীলনৰ প্ৰয়োজন সেই কথা বুজাবলৈ উদাহৰণস্বৰূপে লিখকে উক্ত কথাষাৰ কৈছে। লোৰ বস্তু সাধাৰণতে কমাৰশালত তৈয়াৰ কৰা হয়, কিন্তু কমাৰশালত কোনো বস্তু গঢ়িবলৈ হ'লে প্ৰথমতে লোডাল জুইত গৰম কৰিব লাগিব। লোডাল গৰম নকৰাকৈ কমাৰশালত তাৰ গঢ় দিব নোৱাৰি। এইদৰে সাঁতুৰিবলৈ শিকিবলৈ হ'লে প্ৰথমতে পানীত নামিব লাগিব। পানীত নিতিতাকৈ সাঁতোৰ শিকাটো অসম্ভৱ। ঠিক তেনেকৈ ছাত্ৰসকলে প্ৰকৃত শিক্ষা লাভ কৰিবলৈ অনুশীলন আৰু চৰ্চা কৰাৰ প্ৰয়োজন আছে। গ নম্বৰ, এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাঁইট কলিতে এইসকল পূজাৰ উপচাৰ হিচাপে মাতৃয়ে গ্ৰহণ নকৰে। উক্ত কথাফাকি 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুভাষৰ অন্তৰ্গত ডিমেশ্বৰ নেওগৰ ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা শিৰোনামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰসকলে প্ৰকৃত শিক্ষা লাভ কৰিব পাৰিলেহে সেই শিক্ষা সমাজ বা দেশৰ উপকাৰত আহে, তাকে বুজাবলৈ লিখকে উক্ত কথাষাৰ কৈছে। পূজাৰ উপচাৰ হিচাপে ফুল ব্যৱহাৰ হয়। বিকশিত ফুলহে পূজাত গণ্য। কলি ফুল পূজাত ব্যৱহাৰ নহয়। ঠিক সেইদৰে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতহে। ছাত্ৰ ছাত্ৰীয়ে বিদ্যা বুদ্ধিত পুথৰ হ'লেহে সিহঁতৰ দ্বাৰা দেশ তথা সমাজৰ মংগল হ'ব। কিন্তু সিহঁত যদি বিপদগামী হয় বা উপযুক্ত শিক্ষা লাভ কৰিব নোৱাৰে, তেন্তে সিহঁতক ঠিক কলি ফুল পূজাৰ অযোগ্য হ'ব বুলি বিবেচিত হোৱাৰ দৰে উপযুক্ত শিক্ষাহীন বুলি দেশ সেৱাৰ বাবে অযোগ্য বুলি বিবেচিত হ'ব। নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। এইখিনি মই নকওঁ, ঠিক আছে, আৰু মোৰ ইমান হ'ল কিয়। লিখকে ছাত্ৰ জীৱনৰ কৰ্তব্যৰ বিষয়ে ক'বলৈ যাওঁতে উক্ত কথাষাৰ অৱতাৰণা কৰিছে। বিশ্বৰ প্ৰায় সকলো ধৰ্মই এক মহান সৃষ্টিকৰ্তাক বিশ্বাস কৰে। সৃষ্টিকৰ্তা পূজা অৰ্চনা কৰাটো ধৰ্মৰ এক প্ৰধান অংগ। তেওঁক সন্তুষ্ট কৰাটো আমাৰ এক ধৰ্মীয় কৰ্তব্য। কিন্তু ভগৱানক আমি স্বচক্ষে দেখা নাপাওঁ। আকৌ হিন্দু ধৰ্মত কোৱা হৈছে যে মানুহৰ অন্তৰত ভগৱান লুকাই থাকে। সেই দিশৰ পৰা আমি মানৱ সেৱাৰ যোগেদি ভগৱানক সেৱা কৰিব পাৰি। ছাত্ৰসকলেও মানৱ সেৱাত আত্মনিয়োগ কৰাৰ জৰিয়তে ভগৱান সেৱা কৰিব পাৰে। সিহঁতে এই কাৰ্যৰ বাবে নিজৰ গাঁওখনকে বাছি ল'ব পাৰে। সিহঁতে গাঁৱৰ পৰা অজ্ঞানতা দূৰ কৰা, অশিক্ষিতক শিক্ষিত কৰা, কুসংস্কাৰ দূৰ কৰা আদি কাৰ্যত ভৰ্তি হৈ নাৰায়ণক সেৱা কৰাৰ পথ বাছি ল'ব পাৰে। এই পাঠটোৰ পৰা ইমান ব্যাখ্যা নাহিব, কেইটামান আহিব, যিকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট। কোনকেইটা আহিব মই তোমালোকক কৈ দি আছোঁ, ঠিক আছে, মই তোমাক কৈ দি আছোঁ কোনকেইটা আহিব সম্ভাৱনা আছে জানানে? 6ৰ ক নম্বৰ আৰু গ নম্বৰ, ঠিক আছে। এতিয়া আমাৰ ভাষা বিষয়ক বিপৰীত শব্দ: নিষ্কৰ্মা কৰ্মী, ক্ৰুটি শুদ্ধ, সহযোগিতা বিৰোধিতা, দেশদ্ৰোহিতা দেশবিদ্ৰোহিতা, পৌৰ যৌৱন। সমাৰ্থক শব্দ: কাৰ্যকাৰী, কাৰ্যক্ষম, প্ৰকৃত, আচল, সাম্য, সমান, আনমনা, অন্যমনস্ক, দুৰ্দিন, কুদিন, কাপ, কলম, কাকত, কাগজ। এতিয়া আমাৰ বাক্য ৰচনা, একেবাৰে বাক্য ৰচনা, ঠিক আছে। ইয়াত মোৰ 9 নম্বৰ 2 আছে, ইয়াত 3 নম্বৰ 2 আছে কিতাপত। নীতিবচন: সৰুৱে ডাঙৰৰ নীতিবচন মানি চলিব লাগে। কাপ কাকত অবিহনে দেশৰ উন্নতি কৰা সম্ভৱ নহয়। কুচুট কপট: আনক কৰা কুচুট কপটে নিজৰে ক্ষতি হয়। জনক জননী: গাঁও নগৰৰ জনক জননী। লোন তেল পৰিপূৰ্ণ নহ'লে আহাৰ পৰিপূৰ্ণ নহয়। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক, এটা শ্বেয়াৰ আৰু এটা কমেণ্ট কৰিবা, আৰু এই ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত। জয় আই অসম, ধন্যবাদ।